Hello guys, welcome to my YouTube channel Bitu Blog. আৰু দুবাই তোমালোকক কিবা এটা ক'ব হৈছে কোৱা দুবা। নমস্কাৰ মই দুবছৰীয়া আৰু ৰঙালীৰ শুভেচ্ছা জনাই অলপ সমাখিক এই মুহূৰ্তত আমাৰ ব্ৰাক নিউজ আহিছে প্ৰতিদিন টাইম আৰু আমি ইউটিউব বন্ধুসকলক এতিয়া আমি আশা কৰি আছো চাই সৰু পোৱালি কিনে ফুটবল খেলি আছে আৰু আমাৰ ইয়াত নিউজ আহিব বুলি ভাবিছোঁ নিউজ আহিব নেকি প্ৰতিদিন টাইম আৰু খেতি আহি কিনে ৰেডি হৈ আছে অলপ পাছত আহি পাব কোৱাত বুলি আছে আৰু এইবিলাকে ফুটবল খেলি আছে সৰু পোৱালিবিলাকে আৰু সি নতুন নতুন ঢুলীয়া আহিছে সেইবিলাক মানুহবিলাক আহিছে লাহে লাহে আহিছে গোট খাইছে লাহে লাহে গোট খোৱাৰ পিছত চবে নাচিব বাগিব আৰু এই পোৱালিবিলাকে খেলি আছে আৰু সি আছে বোলে সি আছে বেক কল এইবিলাক চব আহি পালে এতিয়া বৰ্তমান আৰু এটি নাচিবলৈ ৰেডি হৈ আছে আৰু ৰিহাৰ্চেলটো আৰম্ভ হ'ব আৰু সেইফালে এইটো নিউজ লাইভ আহিছে পোৱালিবিলাকৰ উৎপাত
হাটগুনাৰ ছিংগাৰ হয় পানী তুলি থাকিবা মাজনী মাজনী পানী লগা মই অৰুণাচলতে কণ্টেক্ট কৰি থাকোঁতে এজনী ছোৱালী মোৰ প্ৰেমতে পৰিলে তাৰ নাম হ'ল দেখিবলৈ ধুনীয়া তাই মিঠা হাঁহিয়ে খাই দিলে মোৰ কলিজা তাই মিঠা হাঁহিয়ে খাই দিলে মোৰ কলিজা ৰেডি হৈ আছে এতিয়া বৰ্তমান ৰেডি কৰ অসমত মই বিহু ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। বিহুলৈ বেছি দিন নাই, মাত্ৰ 3 দিনহে বিহুলৈ আছে, অপেক্ষা কৰি আছোঁ। আৰু ৰঙালী যিহে ৰং সানিছে, আৰু আপোনালোকৰ যদি এই ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু বহুতৰ তোমালোকৰ যিমান ফ্ৰেণ্ড আছে চবলৈকে শ্বেয়াৰ কৰি দিব। আৰু আমাৰ এইবাৰ নতুন চেনেল বিট্টু ব্লগ, আৰু আপোনালোকে চবেই শ্বেয়াৰ কৰি দিন। আৰু ৰঙালী বিহু আপোনালোকক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কি কথাখিনি ক'লে ধুনীয়াকৈ ক'লে। আৰু আমাৰ বিহুজনী আমাৰ আইতা হয়। বিহু বতৰ এই নাচিবলৈ ওলাই আহিছিলে নিউজ লাইভত উঠিবৰ কাৰণে। আৰু আমাৰ ভিডিঅ'টো ইমানলৈকে আজিলৈ সামৰণি মাৰিলোঁ।